ইয়াত আমাক এটা দণ্ডলেখ দিয়া হৈছে এই দণ্ডলেখটোত কেইজনমান ছাত্ৰ ছাত্ৰীয়ে 6 মাহিলী পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাত লাভ কৰা নম্বৰসমূহ দেখুওৱা হৈছে ইয়াত নীলা ৰংটোৰ দ্বাৰা যিডাল দণ্ডলেখ অঁকা হৈছে সেই দণ্ডলেখডালে 6 মাহিলী পৰীক্ষাত লাভ কৰা নম্বৰবোৰ বুজাইছে আৰু হালধীয়া কালাৰৰ দণ্ডলেখডালে বছৰেকীয়া পৰীক্ষাত লাভ কৰা নম্বৰসমূহ বুজাইছে যদু নামৰ ছাত্ৰজনে 6 মাহিলী পৰীক্ষাত 90% নম্বৰ লাভ কৰিছিল আৰু একেজন ছাত্ৰই বছৰেকীয়া পৰীক্ষাত 100% নম্বৰ লাভ কৰিছিল মানে অনুভূমিক অক্ষত ছাত্ৰ ছাত্ৰীসকলৰ নামবোৰ লিখা হৈছে আৰু উলম্ব অক্ষত তেওঁলোকে লাভ কৰা নম্বৰৰ ক্ৰমবোৰ লিখা হৈছে এতিয়া আমি সেই সাপেক্ষে কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগে এতিয়া আমাক প্ৰথম প্ৰশ্নটোত সুধিছে বছৰেকীয়া পৰীক্ষাৰ বাবে মধ্যমা নম্বৰ কিমান এতিয়া আমি মধ্যমা নম্বৰ গম পাবৰ বাবে আমি প্ৰথমে ছাত্ৰ ছাত্ৰীসকলে বছৰেকীয়া পৰীক্ষাত লাভ কৰা নম্বৰখিনি গম পাব লাগিব এতিয়া যদু নামৰ ছাত্ৰজনে বছৰেকীয়া পৰীক্ষাত লাভ কৰিছিল 100 মই লিখি লওঁ আহাচোন যদুৱে লাভ কৰিছিল 100 আৰু যদি মই পূজা ক্ষেত্ৰত চাওঁ পূজাই বছৰেকীয়া পৰীক্ষাত পূজায়ো 100 লাভ কৰিছিল তেন্তে মই ইয়াতো 100 লিখিম ঠিক তেনেদৰে ৰোহিতে বছৰেকীয়া পৰীক্ষাত 100 লাভ কৰিছিল তেন্তে মই ইয়াতো 100 লিখিম এতিয়া চোৱাচোন ৰাহুলৰ বিষয়ে ৰাহুলে বছৰেকীয়া পৰীক্ষাত কিমান লাভ কৰিছিল ৰাহুলে লাভ কৰা নম্বৰটো প্ৰায় 70 আৰু 80 মাজত আছে মানে আমি ক'ব পাওঁ যে ৰাহুলে বছৰেকীয়া পৰীক্ষাত 75% নম্বৰ লাভ কৰিছে আৰু এবাৰ অংকিতাৰ ক্ষেত্ৰলৈ আহা অংকিতাই বছৰেকীয়া পৰীক্ষাত 80% নম্বৰ লাভ কৰিছিল তেন্তে এই ছাত্ৰকিজনে লাভ কৰা নম্বৰসমূহ এনে ধৰণৰ আৰু কোনটো পৰীক্ষাৰ কথা চাইছো আমি বছৰেকীয়া পৰীক্ষাৰ কথা এতিয়া আমাক লাগে মধ্যমা নম্বৰ এতিয়া মধ্যমা নম্বৰ উলিয়াবৰ বাবে আমি যিকিটা তথ্য দিয়া হৈছে সেই তথ্যখিনিক আমি নিম্নোক্ত মানে তথ্যখিনিক ঊৰ্ধ্বক্ৰমত আমি সজাব লাগিব ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ এতিয়া এই তথ্যখিনিক আমি যদি সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ চেষ্টা কৰো আমি প্ৰথমে 75 লিখিব লাগিব কাৰণ সকলোতকৈ সৰু 75 তাৰপৰা কি আছে ইয়াত 80 আছে তাৰ পাছতে আমি 100 লিখিব পাৰিম 103টা আছে আমি 100 লিখিব পাৰিম 100,100,100 এতিয়া মধ্যমা উলিয়াবৰ বাবে আমি এই তথ্যখিনি একদম সোঁমাজৰ তথ্যটো চাব লাগিব যিটো তথ্য একদম সোঁমাজত পৰিছে বা যিটো নম্বৰ একদম এই নম্বৰখিনি সোঁমাজত পৰিছে যেহেতু মই সজোৱাৰ পাছত দেখিছো যে 100 টো এই নম্বৰখিনি সোঁমাজত পৰিছে তেন্তে আমাৰ বাবে মধ্যমা নম্বৰ কিমান হ'ব 100 হ'ব তেন্তে আমি প্ৰথম প্ৰশ্নটো উত্তৰ ক'ব পাৰো 100 এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আহা 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে 6 মাহিলী পৰীক্ষাৰ বাবে মাধ্য পৰিসৰ কিমান তাৰ বাবে আমি প্ৰথমে 6 মাহিলী পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা আটাইতকৈ নিম্ন নম্বৰটো বিচাৰিব লাগিব আৰু সৰ্বোচ্চ নম্বৰটো বিচাৰিব লাগিব যদিহে মই আটাইতকৈ নিম্ন নম্বৰটো বিচাৰো তেন্তে পাম যে ৰোহিতে লাভ কৰিছিল 60 তেন্তে এটো হ'ব সকলোতকৈ নিম্ন আৰু যদি মই সৰ্বোচ্চ নম্বৰ ক্ষেত্ৰলৈ আহো সৰ্বোচ্চ কোনটো হ'ব সৰ্বোচ্চ নম্বৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে এই 100 টো হ'ব কাৰণ ৰাহুলে 6 মাহিলী পৰীক্ষাত 100% নম্বৰ লাভ কৰিছিল তেন্তে আমি যদিহে মাধ্য পৰিসৰ উলিয়াব লাগে তেন্তে আমি এই নিম্ন আৰু মানে সৰ্বনিম্ন আৰু সৰ্বোচ্চটোক যোগ কৰি 2 এ হৰণ কৰিব লাগিব মানে সৰ্বনিম্ন আৰু সৰ্বোচ্চটো গড় মান উলিয়াব লাগিব তেন্তে আমি 2 নম্বৰটোৰ উত্তৰ লিখিবৰ বাবে সৰ্বনিম্ন যেহেতু সৰ্বনিম্ন 60 আৰু সৰ্বোচ্চ যেহেতু 100 ইহতৰ গড় মান উলিয়াব লাগিব তেন্তে 60 যোগ 100 divided by 2 তেন্তে 60 plus 100 কৰিছো মানে 160 divided by 2 160 divided by 2 কৰা মানে 80 তেন্তে আমাৰ বাবে 6 মাহিলী পৰীক্ষাৰ মাধ্য পৰিসৰ কিমান 80 এতিয়া এবাৰ 3 নম্বৰ কোৱেশ্চনটোলৈ আহা 3 নম্বৰ কোৱেশ্চনটোত কোৱা হৈছে বছৰেকীয়া পৰীক্ষাৰ বাবে গড় নম্বৰ কিমান এতিয়া গড় নম্বৰ উলিয়াবৰ বাবে আমি বছৰেকীয়া পৰীক্ষাৰ নম্বৰখিনি যোগ কৰিব লাগিব আৰু যেটা আছে এটা হৰণ কৰি দিব লাগিব মানে গড় মান উলিয়াব লাগে এতিয়া বছৰেকীয়া পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা নম্বৰবোৰ কেনেকুৱা ধৰণৰ আছিল প্ৰথম 100 যোগ 100 যোগ 100 যোগ 75 যোগ 80 আৰু ছাত্ৰ ছাত্ৰী কেইজনৰ কথা কোৱা হৈছে 3 জন 4 জন 5 জন তেন্তে ডিভাইডেড বাই আমি কি কৰিম 5 কৰিম তেন্তে 100 যোগ 100 যোগ 100 কৰিলে 300 300 লগত যদি মই আকৌ 75 যোগ কৰো 375 তাৰ লগত যদি মই 80 যোগ কৰো 455 আমি কিমান পাম 455
আৰু ডিভাইডেড বাই কি কৰিব লাগে 5 দ্বাৰা হৰণ কৰিব লাগে যেতিয়া মই 455 5 দ্বাৰা হৰণ কৰিম 45ক 5 9 বাৰ যাব আকৌ বাকি থকা 5ক 5 এবাৰ যাব তেন্তে আমি পাম যে 91 তেন্তে বছৰীয়া পৰীক্ষাৰ বাবে গড় নম্বৰ কিমান হ'ব 91%। এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো আহা নেক্সট কোৱেশ্চনটোত কি কোৱা হৈছে নেক্সট কোৱেশ্চনটোত আমাক কোৱা হৈছে 6 মাহিলী পৰীক্ষাৰ বাবে পৰিসৰ কিমান এতিয়া 6 মাহিলী পৰীক্ষাৰ বাবে পৰিসৰ উলিয়াবৰ বাবে আমি 6 মাহিলী পৰীক্ষাৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ নম্বৰটো বিচাৰিব লাগিব আৰু তাৰ পাৰ্থক্যটো উলিয়াব লাগিব সৰ্বনিম্ন নম্বৰ কোনটো 6 মাহিলী পৰীক্ষাৰ 60 আৰু সৰ্বোচ্চ নম্বৰ কিমান 100 তেন্তে 6 মাহিলী পৰীক্ষাৰ বাবে তোমাৰ পৰিসৰ কিমান হ'ব সৰ্বোচ্চ মাইনাস সৰ্বনিম্ন মানে 100 বিয়োগ 60 তেন্তে ইয়াৰ উত্তৰটো পাবা তুমি 40 এতিয়া শেষৰ প্ৰশ্নটোত কি দিয়া হৈছে চোৱা বছৰীয়া পৰীক্ষাৰ বাবে বহুলক নম্বৰ কিমান এতিয়া এই তথ্যখিনিত যিটো নম্বৰ সৰ্বোচ্চ বা আহিছে সেই নম্বৰটোকে বহুলক নম্বৰ বোলা হ'ব এতিয়া চোৱাচোন তথ্যখিনিত সকলোতকৈ বেছি নম্বৰ কোনটো আহিছে 100টো আহিছে তেন্তে আমাৰ বাবে বহুলক নম্বৰ কিমান হ'ব 100 হ'ব তেন্তে 5 নম্বৰ কোৱেশ্চনটো আনসাৰ হ'ব 100